So hello, hi everyone. I am your mathematics teacher Elmina. তো আমাৰ কমপ্লিট হৈ গৈছিল 6.2 কমপ্লিট হৈ গৈছিল। এতিয়া আমি 6.3 যাম। 6.3 আমাৰ আছিল উপপাদ্য 6.3 আছে আৰু আমাৰ উপপাদ্য 6.4 আছে। তো আচ্ছা, আমি 6.2 পাছত আমাৰ আছে দুটা হেৰি যে ত্ৰিভুজৰ সদৃশ্যতাৰ শৰ্ত। ত্ৰিভুজৰ সদৃশ হ'ব হলে ত্ৰিভুজটোৰ শৰ্ত কি হ'ব লাগিব? সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। বুজিছা? যে ত্ৰিভুজ দুটা সদৃশ হ'ব হলে আমাৰ কি হ'ব লাগিব? যে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু সিহঁতৰ বাহুবিলাকৰ অনুপাত কি হ'ব লাগিব? সেম হ'ব লাগিব। এটো পেজ নাম্বাৰ 167ত 6.4ত আছে। তোমালোকে তাৰ পৰা লিখি লবা যে এটা ত্ৰিভুজ সদৃশ হ'ব কাৰণে এটো ধৰা এ বি সি ত্ৰিভুজ আৰু এটো ডি ই এফ ত্ৰিভুজ। এই ত্ৰিভুজ দুটা যদি সদৃশ হ'ব লাগে তেনেহলে আমাৰ কি হ'ব লাগিব? কোণগিটা সমান, এৰ সমান ডি হ'ব লাগিব, বিৰ সমান ই হ'ব লাগিব আৰু সিৰ সমান আমাৰ এফ হ'ব লাগিব। আৰু লিখাৰ টাইমতো আমি এনেকৈ লিখিব লাগিব ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ ডি ই এফ। আমি ধৰা ত্ৰিভুজ এ বি সি এনেকৈ আহিছো না। এনেকৈ আহি যদি আমি লিখো ইয়াৰ পৰা এনেকৈ আহো যে সদৃশ ত্ৰিভুজ ডি এফ ই, তেনেহলে আমাৰ ভুল হ'ব। এইটোৰ সাইডে এনেকৈ আহিব লাগিব। যদি এনেকৈ যাও দুইটাতে এনেকৈ যাব লাগিব। সেম তিনিটা দি আমি দুটা লিখিব পাৰিম। বাকিখিনি তোমালোকে মোক লিখি কমেন্টত জনাবা হা, এক্সাক্ট এনেকৈ লিখিব পাৰিম যে ইয়াৰ লগত ডি লিখিব লাগিব। এ যদি ইয়াত ফাৰ্ষ্টত লিখিছা ইয়াত ডি, ইয়াত যদি বি ফাৰ্ষ্টত লিখিছা ইয়াত ই। কাৰণ যিটো কোণৰ সমান হয় সেইটো কোণৰ ঠাইত লিখিবা। যদি এক নম্বৰটো আগতে লিখিছা ইয়াতো এক নম্বৰটো আগত লিখিব লাগিব। এইটো ত্ৰিভুজ সদৃশ হোৱাৰ শৰ্ত হ'ল। এতিয়া আমি আগবাঢ়ো। আর পিছত আমাৰ আছে উপপাদ্য 6.3। যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ। এটো আমাক কি কৰিব দিছে? যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয়, ধৰা এইটো এটা ত্ৰিভুজ আঁকিলো আৰু এইটো আৰু এটা ত্ৰিভুজ আঁকিলো। এইটো কোণৰ সমান যদি এইটো হয়, অনুৰূপ কোণবিলাক যেহেতু আমাক সমান কৈছে তেনেহলে আমি এনেকৈ আঁকি আছো। এই কোণবিলাক যদি সমান হয়, এইটোক ধৰিলো এ বি সি ত্ৰিভুজ আৰু এইটো ডি ই এফ ত্ৰিভুজ। অনুৰূপ কোণবিলাক সমান হয় তেনেহলে বাহুবিলাকৰ অনুপাত সমানুপাতিক বা সমান হ'ব। এইটো আমাক প্ৰমাণ কৰিব দিছে। এতিয়া আমি লিখো আমাৰ থিওৰাম 6.3 বা উপপাদ্য 6.3 আমাৰ পেজ নাম্বাৰ 169 হ'ল। আমাক কি দিছে? আমি ধৰিলো লেট এ বি সি আৰু ডি ই এফ দুটা ত্ৰিভুজ। ডি ই এফ দুটা ত্ৰিভুজ যাৰ এ কোণৰ সমান আমি ধৰিছো ডি কোণ আৰু বি কোণৰ সমান আমি ধৰিছো ই কোণ আৰু সি কোণৰ সমান ধৰিছো আমি এফ কোণ। এতিয়া আমি কি কৰিম যে এ বিৰ সমানকৈ ইয়াত এটা ডিপি বাহু লম। এইটোৰ ইকুৱেল এইটো হ'ব ডিপি আৰু এ চিৰ সমানকৈ আমি ইয়াত ডি কিউ বাহু লম। এ বিৰ সমান এইটো হ'ব, এইটোৰ সমান এইটো হ'ব আৰু এইটোৰ সমান এইটো হ'ব। তিনিটা দিও, এইটোৰ সমান এইটো হ'ব আৰু পাছত আমি এইটো সংযোগ কৰি দিম। হ'ল। নাও এ বিৰ সমানকৈ ডি পি আৰু এ চিৰ সমানকৈ ডি কিউ কাটি লোৱা হ'ল আৰু পি কিউ সংযোগ কৰা হ'ল। পি কিউ সংযোগ কৰা হ'ল। আমাৰ কি কৰিলে?
এইটোৰ সমানকে এইটো কাটিছো, এইটোৰ সমানকে এইটো কাটিছো, আৰু এইটো কোণৰ সমান এইটো আমি জানো। তেনেহলে বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমাৰ, হ'ব। গতিকে আমাৰ কি হৈ যাব? গতিকে ত্ৰিভুজ এ বি চি সৰ্বসম হৈ যাব আমাৰ ত্ৰিভুজ ডি পি কিউ। কিহৰ মতে? বাহু কোণ বাহু স্বীকাৰ্য মতে, স্বীকাৰ্য মতে, সাইড এংগল সাইড স্বীকাৰ্য মতে। তেনেহলে ইয়াৰ পৰা আমি কি পাওঁ? এতেকে ইয়াৰ পৰা আমি পাওঁ যে বি কোণৰ সমান আমাৰ কি? পি কোণ, হয় নে নহয়? আৰু আমাৰ পি কোণৰ সমান আমি কি জানো? যে পি কোণৰ সমান আমাৰ বি কোণৰ সমান কি হৈ যায়? ই কোণ। তেনেহলে ইয়াত বিৰ সমান পি পাইছো, আৰু আমি কি লিখিব পাৰিম? বিৰ সমান আমাৰ কি আছে? ই আছে, হয় নে নহয়? এতেকে আমাৰ কি হৈ যাব? এইটো চোৱা, পিৰ সমান ই হৈছে, হল। আৰু এইফালে কিউৰ সমান আমাৰ এফ হৈ যাব, সেম একেদৰে। সিমিলাৰলি আমাৰ কি হৈ যাব? এণ্ড যে চিৰ সমান আমাৰ কি আছে? কিউ আছে, আৰু আমি চিৰ সমান ইয়াত কি পাইছিলো? এফ, হল। যেহেতু এইটো আৰু এইটো সমান, আৰু এইটোৰ সমান, তেনেহলে এইটো কি হৈ যাব? সমান্তৰাল ৰেখা হৈ যাব। কাৰণ আমি কি জানো? সমান্তৰাল ৰেখাক এটা তিৰ্যকে যেতিয়া কাটাকুটি কৰে তেতিয়া অনুৰূপ কোণবোৰ সমান হয়, হয় নে নহয়? এইটো আমি জানো, এইটো আমি আগতে পাইছো। তেনেহলে কি হৈ যাব? এতেকে আমাৰ পি কিউ সমান্তৰাল ই এফ হৈ যাব। কাৰণ কি? কাৰণ একান্তৰ কোণ, নে একান্তৰ কোণ কয় নে অনুৰূপ কোণ কয়? এইটো পাহৰিলো নহয়। এইটো কি কোণ কয় বুলি লিখি দিবা। একান্তৰ, মেবি একান্তৰ কোণ। যদি অনুৰূপ কোণ কয় শুদ্ধ কৰি ল'বা, হা। মই এতিয়া চোৱাৰ টাইম নাই, চাই ল'বা, পাহৰিলো। আৰু পি কিউ পেৰেলেল ই এফ, যদি পি কিউ পেৰেলেল আমাৰ ই এফ হৈ যায়, আমাৰ কি হ'ব? আমি এনেকে লিখিব পাৰিম, এটাকে আমাৰ ডি পি বাই পি ই আৰু ডি কিউ বাই ই এফ লিখিব পাৰিম। এইটো আমাৰ উপপাদ্য 6.1 মতে। উপপাদ্য 6.1 আমি এইটো পোৱা নাছিলো যে বাহু এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আৰু এটা বাহু অংকন কৰি যিটো বাহু দুটাৰ অনুপাত সমান হয়। উপপাদ্য 6.1 হল এ বি বাই ডি ই। তেনে লিখিম এ বি বাই ডি ই, পি ইৰ সলনি আমি লিখিম ডি ই, ডি পি। আচ্ছা, ডি পিৰ সলনি আমি এতিয়া এ বি লিখিব পাৰিম নে নোৱাৰিম? কাৰণ যেহেতু সেম হয়, এ বি বাই পি ই, আৰু ইফালে পি কিউৰ সলনি আমি লিখিম এ চি বাই আমাৰ ই এফ। কাৰণ আমি জানো কি, যেহেতু ডি পি ইকুৱেল টু এ বি অংকনৰ মতে, আৰু পি কিউ ইকুৱেল টু এ চি অংকনৰ মতে। আমি এনেদৰে অংকন কৰিছিলো, হয় নে নহয়? অংকনৰ মতে হল। এইটো হোৱাৰ পিছত আমি কি কৰিম? ডি পি ই পি আছে, তেনেহলে আমি যেতিয়া উল্টাই দিম, তেতিয়া এইটোক আমি উল্টাই লিখিব পাৰিম নে নোৱাৰিম? যে আচ্ছা, নালাগে, এইটো লাইন লিখাৰ আগত আমি অলপ কৰি লওঁ। এইটো লাইন কৰাৰ আগত আমি এইটো উল্টাই লিখো। এইটোক আমি পি ই বাই ডি পি আৰু এইটোক ই এফ বাই পি কিউ লিখিব পাৰিম নে নোৱাৰিম? পাৰিম। এতিয়া আমি কি কৰিম? দুই চাইডে এক এটা যোগ কৰিম। পি ই বাই ডি পি যোগ এক, আৰু ই এফ বাই পি কিউ যোগ এক কৰি দিম দুই চাইডে। এতিয়া ডি পি তলত লখাওৱা হৈ যাব, আৰু ওপৰত পি ই যোগ আমাৰ ডি পি হৈ যাব, আৰু এইফালে পি কিউ আমাৰ আহি যাব, আৰু ই এফ যোগ পি কিউ যোগত আহি যাব। এইখিনি আমি ইয়াত কৰোঁ। পি ই আৰু ডি পি, তো পি ই আৰু ডি পি যোগ কৰিলে আমাৰ কি আহিব? ওপৰত ডি ই আৰু তলত ডি পি। সেম একেদৰে ইয়াত ই এফ আৰু পি কিউ। ই এফ কেনেকৈ আহিব? সমান্তৰাল পি কিউ, ডি পি বাই পি ই, ডি পি বাই পি ই, আৰু আমাৰ ডি কিউ বাই কিউ এফ হ'ব। ডি কিউ বাই কিউ এফ, ডি কিউ বাই কিউ এফ, ডি কিউ বাই কিউ এফ, ডি
এইটো QF বাই আমাৰ হ'ব DQ তেনেহ'লে এইটো আমাৰ হৈ যাব DQ তেনেহ'লে ওপৰত হৈ যাব আমাৰ EF যোগ DQ তেনেহ'লে আমাৰ EF কি হ'ব সৰি QF এতিয়া QF যোগ DQ এইটো চোৱা QF যোগ DQ আমাৰ কি হৈ যাব QF যোগ DQ আমাৰ হৈ যাব DF বাই আমাৰ কি হৈ যাব ইয়াত আছে DQ হল এতিয়া আমি DP ৰ সলনি কি লিখিব পাৰিম DE বাই DP ৰ সলনি আমি AB লিখিব পাৰিম নে নোৱাৰিম পাৰিম আৰু সেম একেদৰে DQ ৰ সলনি আমি কি লিখিব পাৰিম AC এটো কৰ পৰা আহিছে আমাৰ অঙ্কনৰ মতে আমি এটো লিখিব পাৰিম এতিয়া এটো আমি উল্টা দিব পাৰিম যে AB ওপৰত লিখি দিম আৰু DE তলত লিখি দিম আৰু সেম একেদৰে AC ওপৰত লিখিম আৰু DF তলত লিখিম তাই আমাৰ কি হল AB বাই DE আৰু BC বাই EF আমাক প্ৰমাণ কি কৰিব দিছিল AB বাই DE AC বাই DF হয় নে নহয় যেহেতু আমাৰ AB বাই DE ওলাল AB বাই DE আৰু AC বাই DF ওলাইছে তেনেহলে আমি একেদৰে এনেকে BC বাই DF সেম একেদৰে আমি এনেদৰে লিখিব পাৰিম নে নোৱাৰিম সেম একেদৰে যে আমাৰ AB by DE equal to তে আমি AB by DE কি পালো AB by DE এর কারণে আমি পালো AC by DF সেম একেদৰে এটোৰ হেৰি আমি এনেকে লিখিব নোৱাৰিম BC by EF সেম এটোৰ নিচিনা কৰি আমি লিখিব পাৰিম যে BC by EF হল এটো 1 নং সমীকৰণ এটো 2 নং সমীকৰণ এতিয়া AB by DE এর সলনি সোয়া এটো আছে তেনেহলে আমি এটোৰ সমান এবাৰ এটো লিখিব পাৰিম নে from 1 and 2 1 আৰু 2 পৰা আমি লিখিব পাৰিম AB by DE equal to AC by DF equal to BC by EF এটোই আমাৰ প্ৰমাণ কৰিব দিছিল স্ক্ৰিনশ্বটটো মাৰি লোৱা AB by DE তাহলে এখানে লিখিম BC by EF আৰু AC by DF হল স্ক্ৰিনশ্বটটো মাৰি লোৱা বুজি পাইছানে কিবা নুবুজিলে মোক কমেন্টত খুদিবা এতিয়া নেক্সটত যাও মই পজ কৰি মুছি দিও নহলে টাইম লাগে আমাৰ আমি মুছিলো আমি যাও উপপাদ্য 6.4 ত আমাক কি দিছে উপপাদ্য 6.4 ত আমাক দিছে আমাৰ পেজ নাম্বাৰ 170 পেজ নাম্বাৰ আমাৰ 170 থিওরাম 6.4 হল ইয়াত আমাক দিছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে সিহত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ আগৰটো উল্টা এতিয়া আকৌ আমি ধৰিলো ইয়াত A B C ত্ৰিভুজ আৰু ইফালে ধৰিলো আমি D E F ত্ৰিভুজ এতিয়া AB ৰ সমানকৈ আমি DP আৰু AC ৰ সমানকৈ DQ কাটি ললো আৰু PQ বাহু ৰেখাডাল আমি সংযোগ কৰি দিলো আগৰটোৰ দৰে সেম let ABC আৰু DEF দুটা ত্ৰিভুজ যাৰ AB by DE equal to BC by EF equal to আমাৰ AC by DF এতিয়া আমাৰ কি কৰিব দিছে যে কোনগিটা সমান বুলি প্ৰমাণ কৰিব দিছে প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কোনবিলাক সমান হয় যে A কোণ ইকুৱেল টু B কোণ B কোণ ইকুৱেল টু আমাৰ
ই কোণ আৰু চি কোণ ইকুৱেল টু আমাৰ এফ কোণ নাও আমি কি কৰিম আগৰটোৰ দৰে সেম এ বিৰ সমানকৈ ডিপি আৰু এচিৰ সমানকৈ আমি ডি কিউ কাটি ললো এচিৰ সমানকৈ ডি কিউ অংকন কৰা হ'ল কাটি কেনেকুৱা শুনা যায় অংকন কৰা হ'ল আৰু পি কিউ সংযোগ কৰি দিয়া হ'ল সেম আগৰটোৰ দৰে এইখিনি কৰিলো এতিয়া আমি কি কৰিম এতিয়া আমাক দি আছে এইটো ন নাও আমাক গিভেন কি দি আছে যে এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ আৰু ইকুৱেল টু এ চি বাই ডি এফ এইটো আমাক দি আছে এইটোৰ পৰা আমি কি কৰিলো যে এ চি আৰু এ বিক আমি ল'ম কাৰণ এ চি আৰু এ বিৰ সমান আমি কিবা কিবি আঁকিছো তেনেহ'লে ইয়াৰ পৰা এ বি বাই ডি ই ইকুৱেল টু এ চি বাই ডি এফ আমি লিখিব পাৰিম নে নোৱাৰিম পাৰিম এতিয়া আমাৰ ডি ই এফ ওলাল এতিয়া আমি এইটোক ডি ইক যেতিয়া ওপৰত দি দিম আমাৰ তলত এ বি থাকিব এ বি থাকিলে এবিৰ লগত এ বি প্লাছ ডি নহ'ব নাও আমি কি কৰিম জানা আমাৰ এ বি আৰু এ চি আমাৰ কনফাৰ্ম আছে এতিয়া আমি এইটোক এ বিৰ সলনি আমি লিখিব উল্টাই দিব পাৰিম নে নোৱাৰিম পাৰিম তে এইটোৰ সলনি আমি এ বিৰ সলনি আমি কি আঁকিছো এ বিৰ সমানকৈ কি আঁকিছো ডিপি তেনেহ'লে ডিপি বাই ডি ই লিখিব পাৰিম সেম একেদৰে এ চিৰ সলনি আমি ডি কিউ লিখিব পাৰিম ডি কিউ বাই ডি এফ এতিয়া এইটোক আমি উল্টিয়াই দিছোঁ আমাক যিটো উলিয়াব দিছে সেইটোৰ কাৰণে আমি উল্টিয়াব লগা হ'ল ডি এফ বাই ডি কিউ এতিয়া আমি দুয়োটাৰ পৰা -1 এটা কৰি দিম -1 কিয় কৰিছোঁ আমি সেইটো তোমালোকে গম পাই যাবা কৰি থাকা ডি এফ বাই ডি ই ইজ ইকুৱেল টু -1 সেম ইফালে ডি কিউ বাই ডি এফ -1 কৰাৰ ৰিজন এই হ'ল যে আমাৰ ইয়াত ডি পি থাকি যাব আৰু ডি ইৰ পৰা আমাৰ ডি পি মাইনাছ কৰিলেহে তো চোৱা ডি ইৰ পৰা ডি পি মাইনাছ কৰিলেহে আমি পি ই পাম সেইকাৰণে আমি মাইনাছ কৰিছোঁ নহ'লে আমি প্লাছ কৰিলোঁ হয় ইফালে ডি কিউ আৰু ডি এফৰ পৰা আমাৰ ডি কিউ গুচি গ'লে আমি পাই যাম কিউ এফ এতিয়া এইটোৰ পিছত আমি ওপৰত গৈ আছোঁ তেনেহ'লে আমাৰ ডি ইৰ পৰা ডি পি গুচি গ'ল ডি ইৰ পৰা ডি পি গুচি যোৱাৰ পাছত আমাৰ কি থাকিল পি ই বাই তলত ডি পি সেম একেদৰে ইয়াত ডি এফৰ পৰা আমাৰ ডি কিউ গুচি যোৱাৰ পাছত থাকিল কিউ এফ বাই আমাৰ ডি কিউ এফ বাই আমাৰ থাকি গ'ল ডি কিউ তেতিয়া আমাৰ ডি পি বাই এইটোক আমি এতিয়া উল্টাই লিখিব পাৰিম নে নোৱাৰিম যে ডি পি বাই পি ই ইকুৱেল টু ডি কিউ বাই আমাৰ কিউ এফ এতিয়া চোৱা আমাৰ ডি পি বাই পি ই আৰু ডি কিউ বাই কিউ এফ হৈ গ'ল এতেকে আমাৰ কি হৈ যাব এতেকে আমাৰ পি কিউ সমান্তৰাল ই এফ হ'ব নে নহ'ব কাৰণ কিহৰ মতে হ'ব আমি উপপাদ্য 6.2 কি পাইছিলো যে বাহুবিলাকৰ অনুপাত সমান হ'লে বাহুটো কি হয় সমান্তৰাল হয় উপপাদ্য 6.1 আছিল না 2 আছিল এক মিনিট মই চাই দিছোঁ উপপাদ্য আমাৰ উপপাদ্য 6.2 আছিল উপপাদ্য বা থিওৰাম উপপাদ্য 6.2 হ'ল এতিয়া এইখিনি হোৱাৰ পিছত আমি যেহেতু এইটো প্যাৰেলাল এইটো হ'ল তেনেহ'লে আমি এইটো কোণৰ সমান এইটো আৰু এইটো কোণৰ সমান এইটো লিখিব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিম কাৰণ আমি কি জানো সমান্তৰাল ৰেখাক এডাল তিৰ্যকে যেতিয়া ছেদ কৰে তেনেহ'লে তাৰ কি হয় অনুৰূপ
কোণবোৰ সমান হয় তো অনুৰূপ কোণ হয় নে একান্তৰ কোণ হয় মই পাহৰি থাকিলো চাই লবা অনুৰূপ কোণ মেবি এটাকে আমাৰ কি হৈ যাব কোণ P ইকুৱেল টু কোণ E আৰু ইফালে কোণ Q ইকুৱেল টু আমাৰ কোণ F হৈ যাব এটো অনুৰূপ নে একান্তৰ মই পাহৰিলো চাই লবাচোন এবাৰ হা অনুৰূপ কোণ হল এতিয়া ইয়াৰ পিছত আমাৰ এইটো কোণৰ সমান এইটো চোৱা এইটো কোণৰ সমান এইটো কোণৰ সমান এইটো ওলা তেতিয়া আমি কি জানো যে দুটা ত্ৰিভুজৰ এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় ইয়াৰ পৰা আমি দুটা যেতিয়া উলিয়াই দিম ইটো চোৱা তিনিটাৰ মান আমাৰ কিমান হয় 180 ডিগ্ৰী আৰু এইটোৰ সমান যদি এইটো হৈ যায় ধৰা এইটো আমি ধৰিলো 80 এইটোৰ সমান হৈ যদি আমাৰ এইটো হৈ যায় ধৰা এইটোক ধৰিলো আমি 40 80 আৰু 40 আমাৰ কিমান গ'ল 120 বাকি যেটো থাকিব হেতুত আমাৰ কিমান থাকিব 60 এটোটো 60 মানে দুটা কোণ যেতিয়া আমাৰ সমান হৈ যাব তিন নম্বৰ কোণটো আমাৰ আলটিমেটলি সমানে হৈ যাব সেই কাৰণে আমি কি কৰিম ইয়াত লিখিব পাৰিম যে ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ সৰি ইয়াত আমি লিখিব পাৰিম আমি এ বি সি টো যোৱা নাই আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ বুলি লিখিব পাৰিম যে ত্ৰিভুজ ডি পি কিউ সদৃশ আমাৰ ত্ৰিভুজ ডি ই এফ কিহৰ মতে এংগল শিকাৰ্য মতে শিকাৰ্য সৰুকে লিখো নহল নাটিব আমাৰ এংগল শিকাৰ্য মতে হল এটো আমি লিখিব পাৰিম তে এংগল শিকাৰ্য মতে যেহেতু আমাৰ এটো সেম হৈ গল তেতিয়া আমি এইটোৰ পৰা এইটো লিখিব পাৰিম নে নোৱাৰিম যে আমি কি পঢ়িছিলো যে দুটা ত্ৰিভুজ সদৃশ হলে কি হয় বাহুবিলাকৰ অনুপাত কি হয় সদায় সেম হয় তেনেহলে আমি ইয়াৰ পৰা আমি লিখিব পাৰিম যে DE by DP ইয়াৰ পৰা আমি লিখিব পাৰিম DE এটো চোৱা DE by DP আৰু ইকুৱেল টু আমি DF by DQ আৰু ইফালে লিখিব পাৰিম আমি EF by আমাৰ PQ লিখিব পাৰিম নে নোৱাৰিম পাৰিম এটো কিহৰ মতে যে আমি কি পাইছো দুটা ত্ৰিভুজ সদৃশ হলে ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত সেম হয় এটো আমাৰ উপপাদ্য 6.3 হল এটো আমি উপপাদ্য 6.3 পাইছো এটো আমি লিখিব পাৰিম নে নোৱাৰিম কাৰণ উপপাদ্য 6.3 আমি এইটো পাইছো এতিয়া চোৱা এটুক আমি কি কৰিম হা আমি ডি ইৰ কলনীটো একো লিখিব নোৱাৰো কিন্তু ৰবা এটুক আমি উল্টাই লিখি দিও আগৰটো নিচিনা সেম ডিপি বাই ডিই আৰু ইফালে ডিকিউ বাই ডিএফ এই দুটা লৈছো আমি এটু কিয় লোৱা নাই জানা কাৰণ এটুৰ সেম এটুৰ খলনি আমি কিবা এটা লৈছো এটুৰ খলনি কিবা এটা লৈছো কিন্তু এটুৰ খলনি আমি একো লোৱা নাই সেই কাৰণে আমি এটু লৈছো ৰ 1 মিনিট ৰ এটুক আমি উল্টাই লিখিলো এতিয়া এফালে কাটিম মছি দিও জাগা নাই কাৰণে সেম একেদৰে আমি কি কৰিম এটু সোৱা ডিপিৰ খলনি আমি কি লৈছিলো ডিপিৰ খলনি আমি লৈছো কি ডিপিৰ খলনি লৈছো আমি AB আৰু তলত কি আছে আমাৰ DE সেম একেদৰে আমি DQৰ খলনি কি লৈছো AC অঙ্কনৰ মতে আৰু তলত আছে আমাৰ DF এটো আমাৰ কি অঙ্কনৰ মতে হা ইয়াত চোৱা আমি কি লৈছিলো যে AB by DE এৰ খলনি আমি BC by EF লৈছিলো আৰু AC by DF লৈছিলো DE by আমাৰ DP হল আৰু EF by
পি কিউ ল'ম ই এফ বাই পি কিউ ল'ম জানো আমি এতিয়া আমাৰ এইটোৰ সলনি আমি এ বি বাই ডি ই লিখিলোঁ আৰু বি চি বাই ই এফ ল'লোঁ ৰ'বাচোন এতিয়া চোৱা আমি কি কৰিব পাৰিম এতিয়া আমি এইটোক উল্টাই লিখিব পাৰিম নে নাই পাৰিম ডিপি ডিপি বাই ডিই অনলি আমি জাষ্ট উল্টাকে লিখিম ডি কিউ বাই ডি এফ আৰু পি কিউ বাই ই এফ লিখিব পাৰিম নে নোৱাৰিম পাৰিম আৰু এই লাইনটোক আমি এনেকৈ লিখিব পাৰিম ডিপি বাই ডিইক আমি লিখিব পাৰিম ইটোৰ পৰা ইয়াত গৈ আছোঁ হা ডি পি বাই ডি ইক আমি লিখিব পাৰিম নে ডি পিৰ সলনি আমি এ বি লিখিব পাৰিম নে নোৱাৰিম এ বি বাই ডি ই লিখিব পাৰিম নে নোৱাৰিম পাৰিম ডেফিনেটলি পাৰিম ইয়াত তেনেহ'লে এইটোৰ সলনি আমি এইটো লিখিলোঁ আৰু ইয়াত লিখি দিওঁ আমি পি কিউ বাই ই এফ এইটো লোৱা নাই আৰু আমাৰতো দৰকাৰ নাই যে এতিয়া আমি লৈছোঁ পি কিউ বাই আমাৰ ই এফ এইটোৰ সলনি আমি এইটোৰ সমান এইটো লিখিছোঁ আৰু ইয়াত ই এফ আছে ইয়াতো ই এফ আছে তেনেহ'লে এইটোৰ সলনি আমি এ বি বাই ডি ইৰ সলনি যিহেতু এইটো পাইছোঁ আৰু ইয়াত এ বি বাই ডি ইৰ সলনি আমি এইটো পাইছোঁ তেনেহ'লে ইয়াৰ পৰা ধৰা এইটোক আমি 1 নম্বৰ সমীকৰণ ধৰিলোঁ আৰু ইয়াত এইটোৰ সলনি আমি এ বি লিখি দিছোঁ তেনেহ'লে এইটোক আমি 2 নং সমীকৰণ ধৰিছোঁ এতিয়া 1 আৰু 2ৰ পৰা আমি লিখিব পাৰিম নে 1 and 2ৰ পৰা আমি লিখিব পাৰিম নে নোৱাৰিম যে এ বি বাই ডি ই ইকুৱেল টু আমাৰ পি কিউ বাই ই এফ আৰু এইফালে আমাৰ বি চি বাই ই এফ আমি লিখিব পাৰিম নে নোৱাৰিম যে বি চি বাই ই এফ লিখিব পাৰিম তেনেহ'লে এইখিনি আমি জাষ্ট বুজাবৰ কাৰণে লিখিছোঁ এতিয়া এইখিনি আমাৰ নালাগে এতিয়া চোৱা দুয়ো চাইডে আমাৰ ই এফ কমন আছে তেনেহ'লে আমি কাটি দিব পাৰিম তেনেহ'লে আমাৰ কি হৈ যাব পি কিউ সমান আমাৰ বি চি হৈ যাব তো পি কিউ সমান আমাৰ বি চি হৈ গৈছে হ'ল তেনেহ'লে আমাৰ কি হ'ব এটাকে আমাৰ ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ আমাৰ ডি পি কিউ হৈ যাব নহয় জানো হ'ব কিহৰ মতে হ'ব আমাৰ বাহু বাহু স্বীকাৰ্য মতে এইটো চোৱা এইটো বাহুৰ সমান ধৰিছিলোঁ এইটোৰ সমান ধৰিছিলোঁ আৰু এইটোৰ সমান উলিয়াই লৈছোঁ এইটো আমাৰ কিহৰ মতে হ'ব সাইড স্বীকাৰ্য মতে আমাৰ কিহৰ মতে হৈ যাব সাইড স্বীকাৰ্য মতে আমাৰ এইটো হৈ যাব তেনেহ'লে আমাক কি প্ৰমাণ কৰিব দিছিল এ কোণৰ সমান আমাৰ দ্বি কোণ এতিয়া আমি লিখিব পাৰিম এটাকে আমাৰ কি হ'ব সৰ্বসম হয় যদি তেনেহ'লে আমাৰ এ কোণৰ সমান হৈ যাব পি কোণ আৰু আমাৰ বি কোণৰ সমান হৈ যাব আমাৰ এফ কোণ আৰু চি কোণৰ সমান আমাৰ হৈ যাব কিউ কোণ আৰু ইয়াৰ পৰা আমি চোৱা আগতে কোণ দুটা লিখিছিলোঁ পিৰ সমান আমি কি লিখিব পাৰোঁ এ পিৰ সমান আমি পিৰ সলনি লিখি দিম ই কোণ আৰু আমি এফৰ সলনি কি পাইছিলোঁ আগতে এফৰ সলনি কি পাইছিলোঁ চোৱা এফৰ সলনি কি পাইছিলোঁ সৰি কিউৰ সলনি আমি কি পাইছিলোঁ ইয়াত বিৰ সলনি আমি পি লিখিম সৰি বিৰ সলনি আমি এৰ সলনি আমি লিখিম ডি সৰি ইয়াৰ সলনি আমি লিখিম ডি আৰু বিৰ সলনি আমি লিখিম পি আৰু পিৰ সলনি আমি ইয়াত কি লিখিছিলোঁ ই হয় নে নহয় আৰু এইফালে আমি চিৰ সলনি লিখিম কিউ আৰু কিউৰ সলনি আমি কি পাইছিলোঁ কিউৰ সলনি আমি পাইছিলোঁ এফ তেনেহ'লে আমাৰ কোণ চি ইকুৱেল টু কোণ এফৰ সমান হৈ যাব আৰু আমাক এইটোৱে প্ৰমাণ কৰিব দিছে প্ৰমাণ হ'ল এই স্ক্ৰীনশ্বটটো মাৰি লোৱা আমি নেক্সটত যাম এতিয়া আমি মুচিলোঁ এতিয়া আমি অনুশীলনী 6.3 যাম আমাৰ উদাহৰণ দুটা আছে উদাহৰণ 7 আৰু 8 আৰু উদাহৰণত আনসাৰ দিয়া থাকে যদি তোমালোকৰ প্ৰবলেম হয় তোমালোকে যদি বিচাৰা যে উদাহৰণখিনিও কৰাই দিওঁ তেনেহ'লে কৰাই দিম যদি বিচাৰা মোক এটা কমেন্ট কৰি জনাবা যে মেম উদাহৰণৰখিনিও কৰাই দিয়ক এতিয়া আমি অনুশীলনীত যাওঁ অনুশীলনী আমাৰ 6.3 আমাৰ এক্সাৰসাইজ 6.3 the exercise 176 ৰবা এতিয়া চোৱা যে আমাৰ অনুশীলনী 6.3 কি দিছে যে ইমান চিত্ৰত চোৱা আৰু ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাকৰ প্ৰতীকেৰে প্ৰকাশ কৰা ইয়াত আমাৰ 1 নম্বৰ কোৱেশ্চনত দিছে
একত দিছে এটা ত্ৰিভুজ এনেকুৱা আৰু এটা ত্ৰিভুজ এনেকুৱা যিয়ে দিছে আৰু সেইটো আমাৰ নাই মইতো ডাইৰেক্ট চেম তেনেকৈ লিখিব নোৱাৰিম এইটো 60 ডিগ্ৰী এইটো 80 ডিগ্ৰী আৰু এইটো আমাৰ 40 ডিগ্ৰী আৰু এইফালে আমাৰ এইটো দিছে 60 ডিগ্ৰী আৰু এইফালে দিছে 80 ডিগ্ৰী আৰু এইফালে দিছে আমাৰ 40 ডিগ্ৰী আৰু এইটো দিছে আমাৰ এ বি চি নাম আৰু এইফালে দিছে আমাৰ পি কিউ আৰ নাম এতিয়া আমাৰ এইটো সদৃশ হয় না নহয় দেখুৱাব দিছে এতিয়া চোৱা এইটো ত্ৰিভুজৰ এই 60 ডিগ্ৰী কোণটো ইয়াৰ 60 ডিগ্ৰীৰ লগত মিলিছে ইয়াৰ 82 ইয়াৰ 80 ৰ লগত মিলিছে আৰু ইয়াৰ 42 ইয়াৰ 40 ৰ লগত মিলিছে মানে ত্ৰিভুজটো কি হ'ব আমাৰ সদৃশ হ'ব কি স্বীকাৰ্য মতে কোন স্বীকাৰ্য মতে আমাৰ কি হ'ব ত্ৰিভুজটো এ ত্ৰিভুজ এ বি চি সদৃশ আমাৰ হ'ব ত্ৰিভুজ পি কিউ আৰ কি স্বীকাৰ্য মতে এংগল মতে হল স্বীকাৰ্য মতে এইটোৱে আমাক কৰিব দিছে প্ৰতিকাৰে প্ৰকাশ কৰিব দিছে এইটো আমি প্ৰতিকাৰে প্ৰকাশ কৰিছো সদৃশ হয় নে নহয় হয় কাৰণে এইটো আমি প্ৰতিকাৰে প্ৰকাশ কৰিছো আৰু এইটো এতিয়া 2 নম্বৰ কোৱেশ্চনত আমাক দিছে এটা ত্ৰিভুজ দিছে এনেকুৱা আৰু এটা ত্ৰিভুজ দিছে আমাৰ এনেকুৱা আৰু এইটো দিছে এ বি চি আৰু এইটো 2 3 আৰু 2.5 দিছে আৰু এইফালে দিছে 6 5 আৰু 4 এইটো দিছে আৰ আমাৰ এইটো দিছে কিউ আৰু এইটো দিছে পিউ এতিয়া এইটো পি এতিয়া আমাৰ এইটো সদৃশ হয় নে নহয় সেইটো দেখুৱাব দিছে এতিয়া চোৱা আমি যেতিয়া 2 ৰ লগত 3 ৰ লগত 2 পূৰণ কৰোঁ আমাৰ কি হৈ যায় 3 ৰ লগত 2 পূৰণ কৰিলে আমাৰ 6 হৈ যায় 2 ৰ লগত 2 পূৰণ কৰিলে আমাৰ কি হৈ যায় 4 হৈ যায় আৰু 2.5 ৰ লগত যেতিয়া আমি 2 পূৰণ কৰোঁ আমাৰ হৈ যায় 5 তেনেহ'লে এইটো কি হ'ব সমান হ'ব বাহু স্বীকাৰ্য মতে তেনেহ'লে আমাৰ ত্ৰিভুজ এইটো চোৱা ফাৰ্ষ্ট 2টো লওঁ ইয়াত 2টো এ বি লৈছোঁ যদি এইটোৰ কাৰণে আমি কি ল'ব লাগিব ত্ৰিভুজ এ বি এইফালে আমাৰ কি ল'ব লাগিব কিউ আৰ ত্ৰিভুজ কিউ আৰ তে এ বি চি আমাৰ এ বি চি আৰু এইফালে কিউ আৰ পি এইটো ত্ৰিভুজ আমাৰ কি হ'ব সদৃশ হ'ব কিহৰ মতে সাইড স্বীকাৰ্য মতে বুজি পাইছা বাহুৰ অনুপাত সমান হ'লে কি হয় ত্ৰিভুজ দুটা সদৃশ হয় এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনত দিছে সো আমাৰ 3 নম্বৰ কোৱেশ্চনত এটা দিছে এনেকুৱা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ দিছে আমাৰ এনেকুৱা ইয়াত দিছে এল এম পি আৰু এইফালে দিছে ডি ই এফ আৰু এইটো দিছে 6 4 5 আৰু এইফালে দিছে আমাৰ 2.73 আৰু 2 এতিয়া চোৱা আমি 2 ক 2 গুণ কৰিলেতো 4 পাই যাম 2 দুগুণ 4 3 ক 2 গুণ কৰিলে কিমান পাম 6 এটো যেহেতু 2 কৰিছো এটা বাহুত গুটেকিটা 2 কৰিব লাগিব কিন্তু 2.7 ক যেতিয়া আমি 2 পূৰণ কৰিম তেতিয়া আমাৰ 5 নোলাবগে আমাৰ ওলাব 5.4 তেনেহলে আমাৰ কি হ'ব এটো ভুল হ'ব কাৰণ বাহুগিটাৰ অনুপাত সেম নহয় এটাকে কি হ'ব ই সদৃশ নহয় হল বুজি পাইছা সদৃশ কেনেদৰে নহল কাৰণ আমাৰ বাহুগিটাৰ অনুপাত সেম নহয় নহলে ইটো পাতি লোৱা নেক্সটত যাও আমি নেক্সটত যাম আমাৰ নেক্সটত সোনা যায় বহুত কষ্ট হৈছে এতিয়া আমাৰ 4 নম্বৰ ত্ৰিভুজত দিছে এনেকুৱা এটা 4 নম্বৰত দিছে আমাৰ এইটো এটা ত্ৰিভুজ আৰু এইফালে দিছে এইটো এটা ত্ৰিভুজ এইটো দিছে এম এন এল আৰু এইটো দিছে পি কিউ আৰ আৰু এইটো আমাৰ দিছে 10 এইটো দিছে 5 এইটো আমাৰ দিছে 2.5 এইটো দিছে 5 এইটো আমাৰ দিছে 70 আৰু ইয়াত দিছে আমাৰ 70 ডিগ্ৰী এতিয়া আমাৰ উলিয়াব লাগে যে ত্ৰিভুজটো সদৃশ হয় নহয় এতিয়া চোৱা 5ক যদি আমি 2 গুণ কৰিম আমাৰ কিমান হ'ব 10 এটুক যদি 2 গুণ কৰিলে আমাৰ ডেফিনেটলি এটুকু 2 গুণ কৰিব লাগিব এটুক 2 গুণ কৰিলে আমাৰ কিমান হ'ব 5 হ'ব এইটো চোৱা 5 আৰু 10ৰ মাজত 70 ডিগ্ৰী ইয়াত 2.5 আৰু 5ৰ মাজত 70 ডিগ্ৰী মানে সাইড এংগল সাইড মতে আমাৰ ত্ৰিভুজটো কি হ'ব সদৃশ হৈ যাব এতেকে
ত্ৰিভুজ এম এন এল সদৃশ এম লৈছোঁ যিহেতু ইয়াত ফাৰ্ষ্টত আমাৰ কিমান ল'ব লাগিব ত্ৰিভুজ কিউ এমৰ পাছত আমি কি লৈছোঁ এন লৈছোঁ তেনেহ'লে আমাৰ এইফালে কি ল'ব লাগিব আমাৰ এমৰ পিছত আমি কি লৈছোঁ এইফালে এন এমৰ ফালে এন সৰু বাহুটো লৈছোঁ তেনেহ'লে আমাৰ কিউৰ পাছত কি ল'ব লাগিব পি আৰু আৰ ত্ৰিভুজ দুটা সদৃশ হ'ব কিহৰ মতে ছাইড এংগল ছাইডৰ মতে ছাইড এংগল ছাইড কাৰ্য মতে এতিয়া আমি যাম 5 নম্বৰত আমাক কি দিছে 5 নম্বৰত আমাক দিছে এইটো এটা ত্ৰিভুজ ইয়াৰ মান দিছে আমাৰ 80 ডিগ্ৰী এইটো এ বি চি আৰু এইটো 2.5 দিছে আৰু এইটো চি দিছে আৰু এটা বাহু দিছে আমাৰ এনেকুৱাকৈ এইটো দিছে 80 ডিগ্ৰী এইটো এ এইটো ডি আৰু এইটো ই আৰু 6 আৰু 5 এতিয়া চোৱা আমি 3ক 2 গুণ কৰিলে কিমান পাওঁ 3 2 গুণ 6 হয়নে নহয় আৰু 2.5ক 2 গুণ কৰিলে আমি কি পাওঁ 5 পাওঁ কিন্তু চোৱা ইয়াত 5 আৰু 6ৰ মাজত 80 ডিগ্ৰী দিছে আৰু আমাৰ ইয়াত 2.5 আৰু 3ৰ মাজত 80 ডিগ্ৰী নহয় মানে বাহু কোণ বাহু স্বীকাৰ্য ফলো নকৰে সেইকাৰণে আমাৰ কি হ'ব এইটো ত্ৰিভুজ কি নহ'ব সদৃশ নহ'ব কাৰণ এইটো কোণৰ সমান এইটো কোণ হ'লেহে আমি সদৃশ বুলি ক'ব পাৰিম আমাৰ ইয়াত এইটো কোণ ইয়াত দিছে আৰু এইটোৰ মতে আমাৰ কোণটো ইয়াত থাকিব লাগিছিল কিন্তু নাই হোৱা সেইকাৰণে আমাৰ কি হ'ব এইটো সদৃশ নহয় এতেকে সদৃশ নহয় হ'ল এতিয়া আমি 6 নম্বৰত যাওঁ 6 নম্বৰত আমাক দিছে 6 নম্বৰত আমাক দিছে এনেকুৱা এটা ত্ৰিভুজ এইটোত দিছে 70 ডিগ্ৰী আৰু ইয়াত দিছে 80 ডিগ্ৰী টু ডি ই এফ আৰু এইফালে আমাক দিছে পি কিউ আৰ আৰু এইটো দিছে 80 ডিগ্ৰী এইটো দিছে আমাৰ 30 ডিগ্ৰী এতিয়া চোৱা আমি কি জানো দুটা ত্ৰিভুজ এটা ত্ৰিভুজৰ কোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী হয় ইয়াত 80 দিলে ইয়াত 70 দিলে বাকি থাকিল কিমান আমাৰ 30 180 হ'ল এইফালে 80 দিলে 30 দিলে বাকি থাকিল কিমান আমাৰ 70 7 3 10 মানে 180 হ'ল তেনেহ'লে আমাৰ এইটো চোৱা 30ৰ সমান 30 আহিছে 30ৰ পিছত 70 আহিছে 80 আহিছে তেনেহ'লে সদৃশ হ'বনে নহ'ব ত্ৰিভুজ ডি ই এফ সদৃশ ত্ৰিভুজ পি কিউ আৰ হ'ব কিহৰ মতে হ'ব এংগল 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 স্বীকাৰ্য মতে হ'ল স্ক্ৰীনশ্বট মাৰি লোৱা আৰু মই মুছি দিছোঁ একেবাৰে মুছাৰ পিছত আহি আছোঁ নেক্সটত এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2ত আমাক এটা চিত্ৰ দিছে এনেকুৱা 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 আৰু এনেকুৱা এটা চিত্ৰ দিছে আৰু এইটো আমাক দিছে 70 ডিগ্ৰী আৰু এইটো দিছে আমাৰ 125 ডিগ্ৰী আৰু এইটো ডি দিছে আমাৰ এইটো চি দিছে এইটো ও আৰু এইটো এ বি এতিয়া আমাক প্ৰশ্নত দিছে যে ইমান চিত্ৰত ডি অ' চি এইটো চোৱা এই কুৱেশ্যনটো ডি অ' চি আৰু আমাৰ অ' বি এ ত্ৰিভুজ দুটা সদৃশ আৰু ইয়াৰ এইটো কোণ ইমান আৰু এইটো কোণ ইমান তেনেহ'লে এই বাকী কোণকেইটা আমাক উলিয়াব দিছে হ'ল এতিয়া আমি কৰিম 2 নম্বৰ সলিউশন আমাক কি দি আছে গিভেন ত্ৰিভুজ অ ডি চি সদৃশ ত্ৰিভুজ অ বি এ আৰু যেহেতু এইটো সদৃশ এইটো হয় তেনেহ'লে আমাৰ কি হ'ব অনুৰূপ কোণবোৰ সমান হ'ব তেনেহ'লে আমাৰ হৈ যাব এটাকে আমাৰ কি হৈ যাব এইটো আমাৰ গিভেন দি আছে তেনেহ'লে আমাৰ কি হ'ব যে কোণ ডি অ চি ইকুৱেল টু আমাৰ হৈ যাব কোণ এ অ বি হ'ল আৰু ইফালে আমাৰ হৈ যাব কোণ অ চি ডি ইকুৱেল টু আমাৰ হৈ যাব কোণ অ চি ডি ইকুৱেল টু হৈ যাব আমাৰ কোণ অ এ বি আৰু কোণ চি ডি অ ইকুৱেল টু হৈ যাব আমাৰ কোণ অ বি এ যেহেতু এই ত্ৰিভুজটো সদৃশ হয় তেনেহ'লে আমাৰ কোণকেইটা কি সমান হ'ব এইটো কোণৰ সমান এইটো হ'ব এইটোৰ সমান এইটো হ'ব আৰু এইটোৰ সমান এইটো হ'ব এইটো আমাক গিভেন দি আছে আৰু আমাক কি দি আছে এগেইন গিভেন আকৌ দি আছে আমাৰ যে কোণ বি অ চি ইকুৱেল টু 125 ডিগ্ৰী আৰু কোণ চি ডি অ ইকুৱেল টু আমাৰ দি আছে 70 ডিগ্ৰী এইটো আমাক প্ৰশ্নত
দিয়া আছে এতিয়া আমি কি পাইছো এইটো কোণৰ সমান এইটো কোণ হয় নে নহয় এইটো আমি পাইছো এইটো চোৱা BOC সমান আমি কিমান পাইছো 125 ডিগ্ৰী আৰু CDO এইটো চোৱা CDO এইটো CDO ৰ মান কিমান পাইছো আমি 70 ডিগ্ৰী পাইছো তেনেহলে আমি কি কৰিব পাৰিম এইটোৰ পৰা এক নং সমীকৰণ ধৰিলো এতিয়া আমি এইটোক লিখিব পাৰিম নে নোৱাৰিম যে আমাক কি উলিয়াব দিছে যে আমাক উলিয়াব দিছে DOC DCO আৰু AOB উলিয়াব দিছে এতিয়া আমাৰ DOC আৰু DCO উলিয়াব দিছে এতিয়া আমাৰ CDO পালো আমাৰ লাগে কোনটো DOC এইটো চোৱা DOC এইটো লাগে আৰু DCO এইটো লাগে আৰু AOB লাগে আমাৰ AOB এইটো লাগে এতিয়া চোৱা we know that আমি জানো যে সৰল ৰেখাৰ মান কিমান হয় মোৰ কল অহাৰ কাৰণে ভিডিঅ'টো ষ্টপ হৈ গৈছিল মই গম নাপালোঁ কেতিয়া কল আহিছে মই এতিয়া চালোঁ যে এইখিনিলৈকে কৰিলোঁ যে সৰল কোণৰ মান 180 ডিগ্ৰী হয় এতিয়া আমি এইটো DOB সৰল কোণটো ল'লোঁ তে DOB সৰল কোণটো আকৌ দুটা কোণত বিভক্ত হৈ আছে এইটো DOC আৰু COB আমাৰ কোণত বিভক্ত হৈ আছে আৰু আমি আৰু দিয়া আছে COB ৰ মান 125 ডিগ্ৰী এইটো চোৱা আমাৰ এইটো দিয়া আছে COB বা BOC ৰ মান 125 ডিগ্ৰী আমি 125 ডিগ্ৰী লিখিলোঁ তে DOC ৰ মান উলিয়াব লাগে তেনেহলে আমি এইটো সাইডক DCD ৰাখি দিছো আৰু 125 ডিগ্ৰী সমান চিহ্নৰ এইটো সাইডে আছে কাৰণ প্লাসৰটো হিটো সাইডে গুছি গলে আমাৰ মাইনাসৰ হ'ব আৰু এইটোৰ পৰা এইটো বিয়োগ কৰাত আমাৰ 55 ডিগ্ৰী কোণ ওলাই গ'ল 55 ডিগ্ৰী আৰু আমি কি পাইছিলো যে DOC ৰ সমান AOB তেনেহলে আমাৰ এইটো কোণৰ মানো 55 ওলাই গ'ল এতিয়া আমি আৰু এইটো বাকি আছে এতিয়া আমি কি জানো যে এটা ত্ৰিভুজ হয় না নহয় DOC এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় তেনেহলে DOC এইটো কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী D কোণৰ মান আমাৰ 70 O কোণৰ মান আমাৰ কিমান ওলাইছে মাত্ৰ 55 আৰু C কোণৰ মান আমাৰ উলিয়াব লাগে তেনেহলে এই দুটাক যোগ কৰিছো যোগ কৰাত আমাৰ 125 ওলাইছে তে সমান ছেদৰ এইটো সাইডে আছে কাৰণে 125 সিটো সাইডে গুছি গলে আমাৰ মাইনাসৰ হৈ যাব ইয়াৰ পৰা আমাৰ DCO ৰ মান 55 ডিগ্ৰী ওলাই গ'ল বুজিছা এতিয়া স্ক্ৰিনশ্বটটো মাৰি লোৱা আমি নেক্সটত যাও এতিয়া আমাক নেক্সট কোৱেশ্চন দিছে যে ABCD ট্ৰেপেজিয়ামৰ AB ৰ সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোন সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি আমি দেখুৱাব পাৰিম যে AO by OC equal to AO by OD আমাৰ দিছে ABCD এটা ট্ৰেপেজিয়াম ABCD আমাৰ দিছে AB ৰ সমান্তৰাল DC এইটোৰ সমান্তৰাল এইটো আমাক দি দিছে AB ৰ সমান্তৰাল DC বুলি আমাক দি দিছে আৰু আমাক দিছে AC আৰু BD কৰ্ণ দুডালে এইটো কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে কি কৈছে এই দুটাই পৰস্পৰ O বিন্দুত ছেদ কৰে এতিয়া কৈছে ত্ৰিভুজৰ কোন সাদৃশ্য মতে আমি দেখুৱাব পাৰিম যে OA by OC equal to আমাৰ OB by OD হ'ব এতিয়া আমাৰ কলমৰ ৰিফিলটো শেষ হৈ গৈছে এক মিনিট মই ৰিফিলটো ভৰাই লওঁ এতিয়া ৰিফিল কৰিলোঁ এতিয়া আমাৰ কোৱেশ্চনটো দিছে এনেদৰে এতিয়া কৈছে ত্ৰিভুজৰ কোনটো শৰ্ত মতে আমি এটো ব্যৱহাৰ কৰিম আমি কি কৰিলোঁ এটা EF বাহু অঙ্কন কৰিলোঁ আমাৰ DC ৰ সমান্তৰালকৈ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 সলিউশন আমাৰ কি দি আছে given A B C D ট্ৰেপেজিয়ামৰ হেখিনি লিখৰো ট্ৰেপেজিয়ামৰ AB সমান্তৰাল আমাৰ DC দিয়া আছে আৰু আমাৰ দিয়া আছে কি বাকি একো দিয়া নাই যে O বিন্দুত ছেদ কৰিছে AC আৰু B দিয়ে পৰস্পৰ O বিন্দুত ছেদ কৰিছে পৰস্পৰ O বিন্দুত ছেদ কৰিছে এটো আমাৰ দিয়া আছে পৰস্পৰ O বিন্দুত ছেদ কৰিছে এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে
AO by OC সমান AOB by AO by sorry OB by OD এতিয়া আমি কি কৰিম now আমি EF parallel DC অঙ্কন কৰিলো এটাকে আমাৰ কি হৈ যাব এটাকে আমাৰ EF parallel DC আৰু আমাৰ DC parallel AB আছে তেনেহলে গুটেকিটাক আমি সমান্তৰাল লিখিব পাৰিম এতিয়া আমি AO আৰু OC আমাৰ মেইন উদ্দেশ্য এতিয়া আমি এইটো এটা ত্ৰিভুজ লম নাও ত্ৰিভুজ লম ADC ৰ পৰা ত্ৰিভুজ ADC ৰ পৰা ADC কিয় লৈছো ইয়াত আমাৰ AO আৰু OC আছে কাৰণ AO ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰিম যে ADC ত্ৰিভুজৰ EO সমান্তৰাল আমাৰ হৈ যাব DC হবনে নহব এটো সমান্তৰাল এটোৰ হয় তেনেহলে আমি কি লিখিব পাৰিম এটাকে আমি লিখিব পাৰিম AE by ED equal to আমি লিখিব পাৰিম AO by OC এটো আমাৰ উপপাদ্য 6.1 ৰ মতে লিখিব পাৰিম ডেফিনেটলি লিখিব পাৰিম সেম একেদৰে আমি এতিয়া ADB ত্ৰিভুজ লম কাৰণ আমাৰ DO আৰু OB লাগে এটুক আমি 1 নম্বৰ ধৰিলো নাও নাও এবাৰ লিখিলো এতিয়া আমি লিখিছো again ত্ৰিভুজ ABD ৰ পৰা ত্ৰিভুজ ABD ৰ পৰা আমি কি লিখিব পাৰিম যে AB সমান্তৰাল আমাৰ EO এটাকে আমাৰ কি হৈ যাব AE by ED equal to আমি লিখিব পাৰিম BO by OD উপপাদ্য কিহৰ পৰা উপপাদ্য 6.1 উপপাদ্য 6.1 ৰ পৰা সেম একেদৰে এইটোক আমি 2 নং সমীকৰণ দেখিলো এতিয়া আমি 1 আৰু 2 ৰ পৰা দেখিম 1 and 2 ৰ পৰা কি হ'ব 1 আৰু 2 ৰ পৰা AE by ED দুইটাতে আছে তেনেহলে আমি AO by OC equal to BO by OD লিখিব পাৰিম নে নোৱাৰিম পাৰিম আমাক এটোৱে প্ৰমাণ কৰিব দিছে স্ক্ৰিনশ্বটটো মাৰি লোৱা সো আমাৰ বাকি আছে 4 5 আছে বহুতখিনি বাকি এটো চ্যাপ্টাৰ এটো অনুশীলনী অলপ ডাঙৰ হয় তেনেহলে কালি আমি কন্টিনিউ কৰিম আজি আমাৰ টাইম হ'ল সো আজিৰ কাৰণে আমি এখিনিতে ৰাখিছো ক্লাসটো কেনেকৈ পোৱা প্লিজ কমেন্ট কৰি জনাবা যে ভাল পাইছা বেয়া পাইছা কাৰণ কোনেও কমেন্ট নকৰা ভিউজটো আহে বাট কমেন্টটো কৰিলেহে মই গম পাম তোমালোকে খসাই ক্লাস কৰিছা নে ক্লিক কৰি গুছি গৈছা ক্লাছত কিবা ভুল হৈছে নে বেয়া হৈছে কিবা ইমপ্ৰুভ কৰিব লগিয়া আছে নে নাই সেইখিনি তোমালোকে কমেন্ট কৰিলেহে জানিম সেই কাৰণে তোমালোকে মানে অলপ কষ্ট কৰি কমেন্ট এটা কৰি জনাই দিবা হা আৰু ইটো না ভাবিবে যে এটা কমেন্ট কৰিলে তোমালোকৰ এমবি গুছি যাব না যায় ও কিমান এমবি যাব গুটে দিন ৰিল স্কোৰ কৰি থাকিলে এমবি না যায় গুছি যায় সেই কাৰণে কি কৰিবা লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা বাই বাই